làm mượn quay theo nào có nó chút kuntinya haji bodoh, kukrak bodoh, kemudian nolkan, ekori bukton karani quay thôi pratikke hakkar koribo laga hoy, hottanor kotator mukh dekhi আজি মোৰ চকুৰ পানীৰে নাট কংকজল উঠিছে উঠলি বহুত ধুনীয়া কৈছে এয়া তোমাৰ লীলা কেনে অপৰাধ কৰিলো আমি তোমাৰ চৰণত প্ৰভু যাৰ বাবে আমাক দিছাই দাৰুণ কষ্ট এই সকলোবোৰ প্ৰভুৰ মায়া প্ৰভুৰ ইচ্ছা অনুসৰি সকলো হয় তুমি দুখ নকৰিবাচোন প্ৰতিদিনে অনাকাৰী থাকিব লগা হয় প্ৰতিদিন আমি সুখতেই অতিবাহিত কৰিব লাগে এয়া স্বামী কি প্ৰভুৰ ইচ্ছা চকুৰ পাতেৰে কথা আৰু কৃষ্ণ নিবাৰণ কৰিব লগা হয় এয়াই লিখিলে নেকি দাঁত এই ভাগ্যত স্বয়ং বিপদায় আমাৰ ভাগ্যৰ সতে কোনেও দোষ কৰিব নোৱাৰে এনে জীৱন প্ৰভুৱে দিছে প্ৰভুৱে আমাক যি পৰিস্থিতি জীয়াই ৰাখিছে সেই পৰিস্থিতিতে আমি আনন্দ মনেৰে থাকিব লাগে কথা নিবাৰণ কৰিবৰ বাবে কৃষ্ণাৰো এই বুদ্ধিও অন্য নাই পৰিধান কৰিবৰ বাবে ঘৰত আৰু এখনিও বস্ত্ৰ নাই মই নিত্যাৰ কুলত আশ্ৰয় লওঁতেও আমাৰ সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন বিব্ৰত কৰি পেলায় এনে পৰিস্থিতিত আনন্দ মনেৰে ক'ত থাকিব পাৰে তাত ক'ত থাকিব পাৰে সকলো বিধিৰ লিখন সেয়েহে আমি এনে যন্ত্ৰণা ভোগ কৰিছো কিন্তু কওকচোন না আমাৰ জীৱনৰ কৰ্মফল আমাৰ জীৱনৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিব লগা হৈছে সিহঁতৰ কোনোৱেই দুখ নাই আপোনাৰ কৃষ্ণ নাম জপে সৰ্বদা আপোনাৰ পৰম মিত্ৰ কৃষ্ণ কওক আমাৰ জীৱনবোৰ দুখ কষ্ট আছে সকলোৰে যন্ত্ৰণা স্বয়ং কৃষ্ণই আহি মোৰ এই শিৰত জাপি দিয়ক অৰ্থ কৰি যাবলৈ প্ৰস্তুত আছো তাত মাত্ৰ তেওঁ আমাৰ দুখ নিবাৰণ কৰিলেই হ'ব নাথ দুখ নিবাৰণ কৰিলেই হ'ব সত্য কথা
কোথা প্রিয়ে জগৎপতি কৃষ্ণ মোর বাল্য বন্ধু শান্তিপনে গুরু গৃহ দুর্বে একেলগে শিক্ষা লাভ করেছিল কিন্তু মুখবৰ্তী হৈ মই কৃষ্ণৰ পৰা দান ভিক্ষা কৰিব নোৱাৰো মই তেওঁৰ ভক্ত দান ভিক্ষা কৰি ভক্তৰ নামত মই কলংক সানিব নোৱাৰো কদাপি আমার জীবনের কিছু মাত্র উন্নতি ঘটে আপনার খ্যাতি কি এই নারীর জীবনের হৃদয়ের কোমল ব্যথা আপনি আজি উপলব্ধি কৰিব পৰা নাই সন্তানৰ কথাটোৰ মুখত দেখি দেখি কান্দি কান্দি কত বিনিন্দ ৰচনী মই কৰিছো পাৰ তাক উপলব্ধি কৰিবলৈ আপুনি আজি সুশীলা 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 মই আৰু সহ্য কৰিব নোৱাৰা হৈছিল আৰু মই সহ্য কৰিব নোৱাৰা হৈ পৰিছো ধৈর্য ধরা সুশীলা জাতি ব্রাহ্মণময় মোর ধর্ম এই মানব সমাজক হিংসা সৎপথ দেখুৱা ক্ষুদ্ৰ স্বাৰ্থৰ আৰক্ষাত কৃষ্ণৰ পৰা দান ভিক্ষা কৰা মোৰ ধৰ্মৰ বিৰুদ্ধ মাত্ৰ তুমি ইয়াকে জানি থোৱা সংসাৰৰ কোনো জীৱনে বিধাতাৰ লিখন নোৱাৰে খন্দাব ভাগ্য এই ভাগ্য আৰু আজি এই বিধাতাই নিৰ্মমুখতে প্ৰতাৰণা কৰিছে খেলিছে বিষ্ণুৰ খেলা এই নিয়তিয়ে আমাৰ জীৱনৰ ভাগ্যৰ পৰীক্ষা আছে কার কি দশা হয় তার কোনো নিশ্চয়তা নাই প্রিয় মোর প্রভু মহান উদার অযথা তেওঁক তুমি দোষাৰোপ নকৰিবা তেওঁৰ বাবে আজি মনুষ্য জন্ম আমি কৰিছো ধাৰণ জীবন আমার
আমার আরেকটা দেবতা এই খুবই মন আকর্ষণ করে মিঠা বৃক্ষণ করে মোহ কি হল আরো ভাইপ্য দেবী আমার প্রতি খুব পছন্দ নহয় যদি ভাগ্যতে অন্য না থাকে কি করিব পারো আমি মাটির বাগবে লাষ্টলৈ আমি অতি ভাগ্যবান কিটা মোক আহি আমি অতি ভাগ্যবান মোক এই কৌটি কৌটি মানুষ প্রভু কেবল আমার পরীক্ষা নামে করেছে বাছনি আমার পবিত্র কৃতজ্ঞ হয়েছে কৃষ্ণ নারায়ণ একচিত্তে আরাধনা করা কৃষ্ণ নারায়ণ একচিত্তে আরাধনা করা অলপমান হোক অলপমান শান্তি অলপমান সুখ আৰু অলপমান শান্তি বিচাৰি আমি বিশেষ কৰ্তন কৰিছো আৰু কিমান সহ্য কৰি কেনেকৈ সহ্য কৰো এগৰাকী মাতৃ হৈ স্বামী আৰু উত্তৰাধি কেনেকৈ সহ্য কৰো মই উকাটোৰ মুখ নোৱাৰো মই নোৱাৰো আপুনি Aku kolot খাবলৈ একোৱেই নাই কলহতে অলপমান পানী আছে ঘৰতে একোৱেই নাই কলহতে অলপমান পানী আছে তাকে খাই আজি আমাৰ ঘৰতে একোৱেই নাই কলহতে অলপমান পানী আছে তাকে খাই আজি আমাৰ মুখ চাব লাগিব